নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ সেবাৰ বৃহৎ ঘোষণা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ফলাফলক লৈ 10টা গুৰুত্বপূৰ্ণ খবৰ ফলাফল মাৰ্কশ্বিট 10টা স্থান লৈ সেবাৰ বৃহৎ ঘোষণা 7 জুন পুৱা 10 বজাৰ লগে লগে লাভ কৰিব মেট্ৰিকৰ ফলাফল এইবাৰো 10টা স্থান থাকিব মেট্ৰিকৰ ফলাফলত 14টা ৱেবছাইটৰ জৰিয়তে লাভ কৰিব ফলাফল পুৱা 10 বজাৰ লগে লগে মুকলি হ'ব ৱেবছাইট কেইটা ৰোল নম্বৰ এন্টাৰ কৰি ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে লগে লগে ডাউনলোড কৰিব মাৰ্কশ্বিট সেবাৰ বিশেষ এপৰ জৰিয়তে লাভ কৰিব পাৰিব ফলাফল মোবাইলত সেবা ৰিজাল্ট এপ ডাউনলোড কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে মাৰ্কশ্বিটৰ হাৰ্ড কপি 15 পৰা 20 দিনৰ ভিতৰত লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ সেবাৰ বৃহৎ ঘোষণা তাৰ পৰা 10 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব এছএছ পৰীক্ষাৰ ফলাফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য 7 জুনত ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল মেট্ৰিক ফলাফল ঘোষণাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া এই বৰ্ষত মেট্ৰিকৰ ফলাফল অধিক ভাল হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ নতুন শিক্ষানীতি বলবৎ হোৱাৰ পাছত পূৰ্বৰ দৰে গুৰুত্ব নাথাকিব মেট্ৰিকৰ ৰিজাল্টৰ বাবে লগ ইন কৰক result.sebaonline.org result.assam.nic.in www.indiaresult.com বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতেই নামনি অসমত প্ৰবল বৰষুণ মহানগৰীকে ধৰি নামনি অসমৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ 2 আৰু 4 জুনত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী দিছিল বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ লগতে প্ৰচণ্ড গতিত বতাহ বলাৰো সম্ভাৱনা অসমৰ লগতে মেঘালয় ছিকিম অৰুণাচল প্ৰদেশত প্ৰবল বৃষ্টিপাতৰ আগজাননী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী